আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। ব্ৰেকিং নিউজ। 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনি সলনি কৰাটো। এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লগত লৈ ফুৰিব নালাগে। হয়, এই নতুন এপত QR কোডত ভেৰিফিকেশ্যন মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। ব্ৰেকিং নিউজ। UIDৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখিব পাৰিব। হয়, লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। প্লে ষ্টৰত আপুনি এই এপ উপলব্ধ হৈ আছে। আপুনি প্লে ষ্টৰত গৈ এই এপছ ডাউনলোড কৰি তাৰ জৰিয়তে আপুনি সম্পূৰ্ণ আধাৰৰ কাম কৰিব পাৰিব। আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব পাৰিব, ঠিকনা সলনি কৰিব পাৰিব আৰু নাম সলনি কৰিব পাৰিব। হয়, আজি মুকলি হৈছে এই এপছটো। ভিডিঅ'টো যিমান পাৰে শেষলৈকে চাই বেছিকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।